বা কেকটো বৰ ধুনীয়াকৈ দেখুৱাইছে দেই। মাক বস্তুকেইটা আনি দিবলৈ ক'ব লাগিব দেউতাক। বনামেই আজি, বহুত ধুনীয়া লাগিব দেই, খাবলৈ বহুত ধুনীয়া লাগিব। কেকটো কোনে কাটিব বাৰু? মই বনাইছোঁ এতিয়া, মই কাটিম আৰু কাকনো কাটিবলৈ দিম। ইমান কষ্ট কৰি মই বনাম, মই কাটিম। মা, মা, এইফালে আহকচোন। মোৰ আপোনাৰ লগত বহুত ইম্পৰ্টেণ্ট কথা এটা আছে, এইফালে আহক। কি হ'ল? কিনো তোৰ ইমান ইম্পৰ্টেণ্ট কথাটো ওলালে? মা, মই আজি কেক এটা বনাম। কেক বনাবি? জানো তই কেক বনাবলৈ। মা, মই একদম ইউটিউবৰ পৰা চাই লৈছোঁ, ধুনীয়াকৈ বনাম। ইউটিউবৰ পৰা চাই লৈছোঁ নহয় ধুনীয়াকৈ, কি লাগে মই জোখটোও চাই লৈছোঁ, ধুনীয়াকৈ 2-3বাৰ চাইছোঁ। আজি মুঠতে ধুনীয়াকৈ বনাম, আমি গোটেইকেইটা খাম আৰু। জানো কি বনাওঁ তইহে জানো। ইউটিউবৰ পৰা যি বস্তু দেখুৱাই এটাও ভাল নহয় বস্তুবিলাক। মা, আপুনি দেউতাক বস্তুকেইটা আনি দিবলৈ ক'ব। কি লাগিব? আপোনাৰ ময়দা, ৰিফাইন তেল, চেনি, গাখীৰ, বেকিং ছ'ডা। মই লিষ্টখন বনাই দিম, আপুনি দেউতাক দি দিব। বস্তুকেইটা সোনকালে আনি দিবলৈ ক'ব। হ'ব দে, কি কৰিবি আৰু। গেন্দেলা, জাবৰবিলাক চফা কৰি তাত ভালে লাগিছে ন? দেউতা ধুনীয়া লাগিছে। আপুনি কাম এটা কৰিবচোন, নাৰ্চাৰীত সোমাই পেলাই ফুল চুল অলপ লৈ আহিব। এইটো একদম আমাৰ এতিয়া বহুত ডাঙৰ ৰাস্তা হৈ গ'ল নহয়। মানুহবিলাকে তেতিয়াহে দেখিব ইয়াত ফুল চুলবিলাক ধুনীয়াকৈ লগাই দিব, ধুনীয়াকৈ ফুলবিলাক ৰুই দিব। এই ৱালবিলাকত টাববিলাকো এনেকৈ থৈ দিব। কৈছোহে, আমাৰ এই কোনৰ মানুহবিলাক যিহে চোৰ। ইয়াত এনেকৈ ফুল থবলৈ হ'লে তোৰ মিনিটতে ফুল নাইকিয়া হৈ থাকিব। সঁচাকৈ দেই, আমাৰ এইকণৰ মানুহবিলাক কম চোৰ নহয় আকৌ, একদম চোৰ। একো এটা বস্তু থ'ব নোৱাৰিও, একদম চব চুৰ কৰি লৈ যায়। ধৰা পৰিবলৈ হ'লে মই কোনোবাই দিনা এনেকুৱা দিম। আমাৰ বৰুৱা যে, এই বৰুৱা পুতেককেইটা, সেইকেইটা 1 নম্বৰ, একদম চোৰ এইকেইটা। একদম মানুহৰ ঘৰত বস্তু দেখিবই নেই। আমাৰ যে এই জামুজোপা যে আছিলে, চব সিহঁতি খাইহে চেছ কৰিলে। লগতে এডৰামান লৈ আহিব, একদম চোৰ আছে। শুনিছেনে? কি হ'লনো? আমাৰ বোৱাৰী বোলে কিবা কেক বনাই ইউটিউবৰ পৰা চাই। এই বস্তুকেইটা আনি দিবচোন। ক'ৰ পৰা চাই বনাব? ইউটিউবৰ পৰা বোলে, ইউটিউবত বোলে ধুনীয়াকৈ দেখুৱাই, তাৰপৰা বোলে চাই বনাব পাৰে, তাৰপৰাই বনাব হেনো। হৈছে তেনেহ'লে, ইউটিউবত একদম ৰহন লগাই দেখুৱাব। তাত যেনেকৈ দেখুৱায় তেনেকৈ নহয়েই এনেই ৰিয়েল লাইফত, এনেই দেখুৱায়। কি আনিব দিছে? লিষ্টখন দিয়া, মই আনি দিওঁগৈ। বৌয়ে কেক বনাব, ভালেই হ'ব দে। মইহে কাটিম কেকটো, মই চবতছে সৰু যেতিয়া ময়ে কাটিব লাগিব কেকটো। বঢ়িয়া হ'ব আজি। একদম কেক কাটিবলৈ উত্তাল হৈ থাক। বৌৰে কি কেক বনাই বৌয়েহে জানে। ইউটিউবৰ পৰা চাই বনাব। কেহাই হ'বনে, তিতাই হ'বনে, জ্বলাই হ'বনে, কি হয় বৌয়েহে জানে। যাওক আপুনি বস্তুকেইটা লৈ আনকগৈ। লিষ্টখন দিয়া। বৌ, আপুনি বোলে কেক বনাব? বনাম। ইউটিউবৰ পৰা ধুনীয়াকৈ চাই লৈছোঁ, ধুনীয়াকৈ বনাম আৰু। তুমি ক'ৰবালৈ গুচি নাযাবাগৈ, গ'লেও বাৰু পিছত খাবলৈ পাবা নহয়। বৌ, আজি কেক বনাব যেতিয়া মই ঘৰৰ পৰা ক'লৈকো নাযাওঁৱেই। দৰকাৰ হ'লে ঘৰতে ইটো সিটো কামকে কৰি থাকিম। পিছে বৌ, কেকটো কোনে কাটিব? মোকে দিব আৰু, মই একেবাৰে ঘৰৰ সৰু। হ'ব দিয়া, বনাই লওঁচোন ফাৰ্ষ্টতে। যদি তুমি ঘৰত থকা কাটিবা আৰু। হ'ব দিয়া, মই এতিয়া গৈ থাকোঁ, কিবা কাম এটাকে কৰি থাকোঁগৈ। কেকটো বনাম মই, তাক কাটিব লাগিব লাগে। দিমেই চাবি, মই বাহিৰলৈ কেক নুলিয়াওঁ, ভিতৰতে কাটি আনিম। আকৌ যদি বাহিৰলৈ মা দেউতাহঁতৰ ওচৰলৈ যদি উলিয়াই নিনিওঁ, আকৌ সিহঁতি দেখোন নেদেখিবই কিমান ধুনীয়াকৈ বনাম। হ'ব, বাহিৰলৈ ধুনীয়াকৈ উলিয়াই নিম, কিন্তু চাকুখন মই লগে কাটিয়ে দিম। চাকুখন মোৰ হাততে থাকিব। হ'ব দিয়া। ইমান টাইম লাগিছে কেকটো বনাওঁতে? সঁচাকৈ দেই, অকণমান বৌয়ে সোনকাল কৰিব নোৱাৰেনে? তেতিয়াৰ পৰাই মই কেক খামকৈ কেক কাটিম বুলি ইমান
মানে মনটো ভাল লাগি আছে এতিয়ালৈ কেকটো হোৱাই নাই সঁচাকৈ ইমান টাইমৰ দিনৰ পৰা ইয়াত ৰখাই দিছে মই বেলেগ কাম দুখনমানকে কৰিব পাৰিলোহেঁতেন ইমান টাইম লাগেনে কেকটো বনাওঁতেনে সোনকালে বনাব লাগে মোৰ কাম পৰি আছে সঁচাকৈ দেই অথনিৰ পৰা ৰৈ আমনি লাগি গৈছেগৈ কেতিয়ানো হ'ব জানো অ' বৌ কেক হৈছেনে অলপ সোনকাল কৰক ৰৈ আমনি লাগি গৈছে অঁ হৈ গ'ল এইটো কেক চাওক অ' কেকটো দেখোন পোৱা গোটেই কোলা হৈ গ'ল ইমান দেয়া গোন্ধাইছে ভিতৰত কিবা দি থৈ আহিছে নেকি ইমান গোন্ধাইছে নহয় মানে মা কেকটো অকণমান দেৰি হ'ল সেইকাৰণে মই কৈছিলোঁ ইউটিউবৰ পৰা চাই পেলাই বনাব নালাগে বুলি ইউটিউবত সেইবিলাকত এনেই দেখুৱায় তাত যিমানটোকে দেখুৱায় সিমানটো এনেই বনাব নোৱাৰে নহয় হ'ব দে এনেই অকণমান টেষ্টটোকে কৰি চাওঁ তিতা হৈ গ'ল বেয়া লাগিছে এইটো খাব নোৱাৰি এই দিয়কচোন মই অকণমান খাই চাওঁ মই পাওঁ নেকি খাব এইটো খাব নোৱাৰি বৌ এইটো কি কেক বনালা একদম পুৰা তিতা খাব নোৱাৰি দেই এনেকুৱা কেক চেক নবনাবা যা এইটো খাব নালাগে এইটো খালে পেট বেমাৰহে হ'ব ডাষ্টবিনত পেলাই থাকে যা এনেই বস্তুকেইটা নষ্ট হ'ল জানোৱেই এইবিলাক বনাব চনাব নোৱাৰে বুলি হ'ব দিয়ক বনাব নোৱাৰিলে আৰু সেইটোৱে কথা